মই সৰু মেজিটো বনাই তৈয়াৰ কৰিছোঁ 1.5 ফুট। হে গাইজ, আজি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক আকৌ স্বাগতম মোৰ চেনেললৈ। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তলত কমেণ্ট কৰিব কেনেকৈ আপোনালোকে আয়োজন কৰিছে। আজি মাঘ বিহু উৰুকা আৰু মই এতিয়া খৰি ফালি আছোঁ, মানে মেজিৰ কাৰণে খৰি ফালি আছোঁ। তাকে আয়োজন কৰি আছোঁ। আমাৰ ঘৰৰ মানুহ সদস্যসকলে খানা এটা খাম। তাকে দাদাই ছাগলী আনিব কৈছে, ছাগলী মাংস, তাৰপৰা মাছ আনিব কৈছে। আয়োজন কৰি আছোঁ, কেনেকুৱা হয় নাজানো, আপোনালোকে দেখি থাকিব। আৰু এতিয়া মই খৰি ফালোঁ, মানে এতিয়া এইপিনে খৰি থৈ দিছোঁ, ফালি আছোঁ। মানে সৰুকৈ পাতিম মেজিটো, বেছি ডাঙৰ নকৰোঁ। খৰি নাই মানে আমাৰ, লোকৰ ঘৰৰ পৰা খৰি আনি আকৌ ফালি মেলি পাতিবলগীয়া হৈছে। সেইটো কাৰণে সৰুকৈ পাতিম, বেছি ডাঙৰকৈ নাপাতোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া মই গা পা ধুই ৰেডি হৈ গ'লোঁ আকৌ। এতিয়া চাহ হাতত লৈ আছোঁ, একদম চাহ খাই আছোঁ মাজতে, একদম চাহ খাই আছোঁ। এইপিনে এইবোৰ চফা কৰিলোঁ, তাৰপৰা এইপিনে মেজি বনালোঁ, একদম অসমৰ চবতকৈ সৰু মেজিটো বনালোঁ। খৰি নাই যিহেতু এনেকৈ বনাবলগীয়া আছে, উপায় নাই, নিয়মটোতো কৰিবই লাগিব। এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া মই অকণমান ওলাই যাম, তাৰপৰা বাকীখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক, অকণো স্কিপ নকৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। সকলোকে আকৌ এবাৰ বিহুৰ শুভেচ্ছা থাকিল, আৰু আপোনালোকে বিহু খাবলৈ আহিব আমাৰ ইয়াত। দেখাই আছোঁ অসমৰ সৰু মেজিটো, কণমানি মেজিটো। মোৰ ভাগৰ কঁকালত পৰে, কিমান অকণমানি মেজি চাওক। আমি বনাই তৈয়াৰ কৰিছোঁ, আমাৰ বৰ্তাহঁতৰ ঘৰত বনাই তৈয়াৰ কৰিছোঁ। অকণমান সৰু অসমৰ কণমানি মেজিটো একদম চাওক। চাওক আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাৰ কণমানি মেজিটো চাওক। মই সৰু মেজিটো বনাই তৈয়াৰ কৰিছোঁ 1.5 ফুট। এইটো চাওক আপোনালোকে, দেখাই আছোঁ, এইটো চাওক 1.5 ফুটমান হ'ব আপোনাৰ। আমাৰ বৰ্তাহঁতক বনাই তৈয়াৰ কৰিছে, এইটো চাওক। একেবাৰে সৰু মেজি, অসমৰ চবতকৈ সৰু মেজি চাগে, ইয়াতকৈ সৰু মেজি নোলাব। আৰু আমাৰ এইপিনে কাকুমণি আছে, আমাৰ ভাগিন, হাঁহি আছে, তাই পূৰা হাঁহিছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব। আয়োজন চলি আছে, এইফালে চব বহি আছে, এইফালে চব বনাই আছে, গোটেই সোপা বহি আছে, একদম মজা আছে। আমাৰ ঘৰৰ একদম মাজতে। এইটো মাছ নে মাংস? এইটো এয়া মাছ বনাই আছে, বতাহ মাৰি আছে, পূৰা ধোঁৱাই আছে, ধোঁৱাত চকু মেলিব পৰা নাই একদম। ভাত খাবলৈ আৰম্ভ কৰিছোঁ। এয়া এটা মাংস, এইপিনে চালাড, এইপিনে ভাত আৰু জলকীয়া আহি আছে, বাকী নেমু আহি আছে। 12টা বাজিলে, ভাত পানী খাই হৈছে আৰু সকলোৱে। এইপিনে কাঁহী বাতি ধুই আছে। ভাত খাই সকলোৱে জুই ফুৱাই আছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব আপোনালোকৰ তাত কেনেকুৱা বিহু উদযাপন কৰিলে। তেতিয়াহ'লে আজিলৈ বাই বাই।